তে বন্ধুসকল আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল জীয়াবোৰ অসমত। তে বন্ধুসকলৰ বাবে লৈ আহিছোঁ এনেকুৱা এটা টিপছ যোনটো নেকি আপোনালোকে নিজে পঢ়িব নালাগে। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকে নিজে পঢ়িব নালাগে। আপোনালোকে জাষ্ট খালি এটা ছেটিংছ আছে যোনটো ছেটিংছ মই আপোনালোকক কৈ দিম আৰু এই ছেটিংছত আপোনালোকে গৈ পেলাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজে পঢ়িব নালাগে, গুগলে আপোনালোকক পঢ়ি পেলাই শুনাব। আৰু যোনটো নেকি ৱৰ্ড আপোনালোকে পঢ়ি পেলাই টান পাই আছে সেইটো ৱৰ্ড আপোনালোকক গুগলে সম্পূৰ্ণভাৱে আপোনালোকক কৈ দিব। তে বন্ধুসকল আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তে বন্ধুসকল বলক এতিয়া মই আপোনালোকক লৈ যাম মোৰ মোবাইল। বন্ধুসকল বলক এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। ফাৰ্ষ্টত আমি যাম আপোনাৰ ছেটিংছত। আপোনালোকে চাব পাৰে ছেটিংছত গৈছোঁ। ছেটিংছত যোৱাৰ পিছত আপোনালোকে চাব পাৰি আছে ফাৰ্ষ্টৰ পৰা। তে ছেটিংছত গৈছোঁ। ছেটিংছত যোৱাৰ পিছত মই এতিয়া যাম আপোনাৰ ছিষ্টেম। এই ছিষ্টেমটো চাই আছে, এই ছিষ্টেমত আপোনালোকে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাই আছে এইটো হয় এচেবিলিটি। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, জাষ্ট খালি আপোনালোকে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব, ভিজন। এই ভিজনটো চাইছে, এই ভিজনত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত এটা মানে কি ফাইল এটা চিলেক্ট কৰিব লাগে, যোনটো নেকি আপোনাৰ এলাউ কৰিব লাগে। এইটো চিলেক্ট টু স্পীক, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো জাষ্ট খালি আপোনালোকে অন কৰি দিব। তাৰপিছত আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে জাষ্ট খালি ইয়াত অ'কে মাৰি দিব। বাছ হৈ গ'ল আপোনাৰ ইয়াত। তে বন্ধুসকল মই এতিয়া আপোনালোকক বাকীখিনি মই দেখুৱাই আছোঁ। ইয়াত আপোনালোকে চাব পাৰিছে এইটো আপোনাৰ ভলিউম আহি গ'ল। এতিয়া আপোনালোকে কি কৰিব, এটা এক্সাম্পল হিচাপে ধৰি লওক আপোনালোকে এইটো নিজে পঢ়িব। এইটোত ক্লিক কৰিলে, এইটোত ক্লিক কৰাৰ পিছত আহি গ'ল। তে আপোনালোকে কি কৰিব, জাষ্ট খালি যোনখিনিৰ পৰা মানে আপোনালোকে পঢ়িব বিচাৰে ইয়াত যাব, ইমানটো যাব, ধৰক ইমানটো গ'লে। তাৰপিছত এই ভলিউমটোত ক্লিক কৰিলে এইটো। তে বন্ধুসকল আপোনালোকে জাষ্ট খালি ইয়াত প্লে কৰি দিব। তে বন্ধুসকল আপোনালোকে চাব পাৰিছে এইটো গুগলে আপোনাক কেনেকৈ ধৰণত আপোনাক কৈ দিছে, যোনটো নেকি আপোনালোকে একো মেহনত কৰিব নালাগে বা আপোনালোকে নিজেও পঢ়িব নালাগে। আপোনালোকক গুগলে নিজে আপোনালোকক পঢ়ি পেলাই শুনাই দিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে বন্ধুসকল তেনেহ'লে আপোনালোকে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আমি সদায় আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' লৈ আহিম। ধন্যবাদ।